বালির বংশধর মই নাম মোর দিবেদ আছিল জ্ঞাতি বন্ধু মোর এই কিষ্কিন্ধাত ৰামৰ অৱতাৰত সেই যুগৰ পৰিলন্ত দ্বাপৰে মেলিলে পাতনি সাক্ষী মাত্ৰ এই দিবেদ বানৰ শত্ৰু চাৰিওফালে শুনিছো কেৱল শত্ৰুৰ আস্ফালন গোপিনীৰ বস্ত্ৰচোৰ কালিয়া কৃষ্ণই হেনো আক্ৰমিছে প্ৰাগজ্যোতিষপুৰ এই সুযোগতে দেখুৱাব লাগিব এই দেৱীৰ কাত পৰাক্ৰম বুজিব পাৰে তাক জ্ঞানহীনজনে বুজিব পাৰে তাক গোপিনীয়ে কিন্তু দেৱীৰ পদাঘাতৰ জনাম উষ্মসম্ভাষণ প্ৰণাম কিষ্কিন্ধাপতি। কোন তুমি কিবা হেতু প্ৰৱেশিলা এই কিষ্কিন্ধা ৰাজ্যত দিয়া মোক তোমাৰ সত্য পৰিচয়। প্ৰাগজ্যোতিষ নৃপতি নৰকাসুৰৰ প্ৰধান সেনাপতি মই, নাম মোৰ দেৱসিংহ। পঠাইছে নৰক ৰাজনে এক বিশেষ উদ্দেশ্যত, আদেশ পালে প্ৰকাশিব পাৰোঁ আপোনাৰ সন্মুখত। সখা মোৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰ সেনাপতি ৰাজন, ব্যক্ত কৰা তোমাৰ মনৰ অভিপ্ৰায়। শুনক কিষ্কিন্ধাপতি, দ্বাৰকাধিপতি কৃষ্ণৰ সমে নৰক ৰাজৰ লাগিছে তুমুল সংঘাত। হয় ৰাজন, কৃষ্ণৰ সমে তিষ্ঠিব নোৱাৰি নৰক ৰাজে বিচাৰিছে আপোনাৰ সহায়। মোৰ সহায়? সেই হেতু যাব লাগে মোৰ লগত অতি সোনকালে। ইমান অহংকাৰ সেই গোৱাল কৃষ্ণৰ আক্ৰমিছে প্ৰাগজ্যোতিষপুৰ। চাম বাৰু কিমান শকতি সেই দৈৱকী নন্দনৰ। যোৱা সেনাপতি, কালিলৈ পুৱাই মই যাত্ৰা কৰিম সখাৰ সহায়ৰ হেতু। ৰাজন, শলাগিছোঁ আপোনাৰ বন্ধুত্বৰ মহান আদৰ্শ। ধন্য হলো আপোনাৰ বাণী শুনি। কিন্তু ৰাজন, সামান্য নহয় সেই গোৱাল কৃষ্ণ আৰু তাৰ জ্যেষ্ঠ ভাতৃ বলোৰাম। এতিয়া বিদায় ৰাজন। যোৱা সেনাপতি। কৃষ্ণ বলোৰাম, কালিলৈ পুৱাই যাত্ৰা কৰিব এই দেৱী বানৰ প্ৰাগজ্যোতিষপুৰৰ হেতু। যাওঁ মই নিজ কাৰ্যত হওঁ অগ্ৰসৰ। গুপ্তচৰৰ মুখত শুনিছো অপদাৰ্থ কলিয়া কৃষ্ণই হেনো বধ কৰিলে মোৰ সখা নৰকাসুৰক। সখাৰ কথা মনত পৰিলেই মোৰ মন হয় ব্যাকুল। যাওঁ আজি এই অগ্নিৰে সমগ্ৰ নৰকাসুৰে জ্বলাই ভস্মীভূত কৰে।
বোলে ডিবিডৰ হাতত বন্দী হলা? দাদা, ভক্তৰ ওচৰত মই সদায়ে বন্দী। তেন্তে ডিবিডৰ মৃত্যু কি নহ'ব নেকি দাদা? তাৰ বাবে তুমি নকৰিবা চিন্তা। আঁচনি মই কৰিছো যুগুত। অচিৰেই তোমাৰ মুষ্টিৰ প্ৰহাৰত ডিবিডে তেজিব নিজৰ প্ৰাণ। দাদা, সকলোবোৰ তোমাৰ চালনা কৃষ্ণ। দাদা, মই এতিয়া অগ্ৰসৰ হওঁ। তুমি নিজকে প্ৰস্তুত কৰিবা। ভাল দাদা, ভাল বাৰু, তুমি যোৱাগৈ। মই ডিবিডৰ মৃত্যুৰ বাবে হওঁ প্ৰস্তুত। কৃষ্ণ কৃষ্ণ ক'ত পলাই সাৰিবে কলীয়া কৃষ্ণ? তোকেই বিচাৰি আহিছো আজি মই। এখোজ আগ নবাঢ়িবি ডিবিড। প্ৰথমে মোৰ লগত যুদ্ধ কৰ, তাৰ পাছত দেখাবি তোৰ বলৰ পৰাক্ৰম। কোন তই পথাৰ কণ্টক? বাধা দিছ মোৰ শুভ মুহূৰ্তত। এৰি দে ৰাস্তা, যাওঁ মই কৃষ্ণক বিচাৰি। নালাগে তই কৃষ্ণক বিচাৰি যাব। প্ৰথমে মোক পৰাজয় কৰ, তাৰ পিছত তই দেখাবি তোৰ বলৰ পৰাক্ৰম। লাগিলে দুয়ো মহাবীৰ লাগিলে মহাবীৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰ এই বীৰত্বলৈ আহিছিলে ডিবিডৰ সংগত দিবলৈ। থাক পৰি ইয়াতে, মই যাওঁ কৃষ্ণক বিচাৰি। সাৱধান সাৱধান ডিবিড। খন্তেক মূৰ্ছিত হোৱা দেখি ভাবিছ নেকি তই ৰঞ্জয় হৈ উৰি? এই মুহূৰ্ততেই দেখা পাবি এই বলোৰামৰ পৰাক্ৰম কিমান। দে মুষ্টিযুদ্ধ, নকৰি পলম। মুষ্টিযুদ্ধ হলো মই এই দুৰ্জয় গদা। দেখুৱা শক্তি তোৰ, বধ কৰি আছিম তোক ডিবিডৰ হাতত। তই পৰি থাক ইয়াতে, আৰু মই যাওঁ এতিয়া নিজ কৰ্তব্যৰ হেতু।